নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজি মই তিনিটা এনেকুৱা লক্ষণৰ কথা ক'ম যাৰ দ্বাৰা আপুনি গম পাব যে আপোনাৰ গৰ্ভত থকা সন্তানটি ল'ৰা হয়। তাৰ আগতে ক'ব বিচাৰো যে ভাৰতত লিংগ নিৰ্ধাৰণ কৰা এটা অপৰাধ। গতিকে আপুনি ডাক্তৰৰ ওচৰত কেতিয়াও ইয়াৰ পৰীক্ষা কৰাব নোৱাৰে। আজি কোৱা লক্ষণ কেইটাৰ পৰা মাত্ৰ অনুমান কৰিব পাৰিব যে গৰ্ভস্থ সন্তানটি ল'ৰা নে ছোৱালী। 1 নম্বৰ, যদিহে আপোনাৰ প্ৰস্ৰাৱৰ ৰং আগতকৈ ডাঠ হৈ গৈছে বা আগতকৈ সলনি হৈছে, তেন্তে আপোনাৰ গৰ্ভত থকা সন্তান ল'ৰা হ'ব। 2 নম্বৰতে, যদি আপোনাৰ পেটৰ তলৰ অংশ বেছিকৈ তললৈ ওলমি গৈছে, তেন্তে অনুমান কৰিব পৰা যায় যে গৰ্ভস্থ সন্তানটি ল'ৰা হ'ব। তৃতীয়তে, যদিহে আপোনাৰ ভৰিৰ পতা বা ভৰিখন চেঁচা পৰি থাকে, তেন্তে এইটো এটা ল'ৰা সন্তান হোৱাৰ লক্ষণ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।